নমস্কাৰ বন্ধুসকল, মই যে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই পাটৰ কাপোৰত ছাইড পাৰি কেনেকৈ লগাই মই আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে মই এটা পতি কাটি লৈছোঁ। চাদৰৰ 6টা পতি আহিছে পাটৰ কাপোৰযোৰত। এনেকৈ 6টা পতি মই ভাগ ভাগকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া মই দুয়োফালে পতি লগাবলৈ তিনিটা পতি জইন কৰিম। তিনিটা পতি জইন লগাই দিছোঁ। দেখিছেনে? এনেকৈ জইন কৰি ল'লে লগাবলৈ সুবিধা হয়। এয়াই প্ৰথমটো হৈ গ'ল। এনেদৰে পতিবোৰ মই জইন কৰি লৈ গৈছোঁ। দুইটা ছাইডৰ পতি জইন কৰা হৈ গ'ল। এতিয়া চাদৰখন লৈছোঁ। চাদৰত থকা টিকটটো এৰুৱাই দিছোঁ। চাদৰখন দহি আগতীয়াকৈ বটা হৈছে। এতিয়া ইয়াত মাত্ৰ এয়া মোৰ ল'ৰাটো আহিছে ওচৰলৈ। এয়া মই এতিয়া চাদৰৰ পতিটো এনেকৈ এটা ছাইড আগে চিলাই লৈছোঁ। এনেদৰে এটা ছাইড চিলাই লোৱাৰ পিছত পিছৰ ছাইডটো আকৌ চিলাই দিছোঁ। ভিডিঅ' কৰিবলৈ অকণ অসুবিধা হয় মেচিনত চিলাই থকা সময়ত, হ'লেও যি পাৰিছোঁ দেখাইছোঁ। চাওক, এনেকৈ মই দুইটা ছাইডে পতি লগাই দিছোঁ। ভিডিঅ'টো ভাল পালে যদি প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এনেকৈ এতিয়া নেক্সট দ্বিতীয়টো ছাইড এনেকৈ লগাই দিছোঁ। এটা ছাইড লগাই লৈছোঁ পাৰিটো, তাৰপিছত পিছৰ ছেকেণ্ড ছাইডটো চিলাই দিছোঁ। এয়া দেখিছেনে? মই হাতেৰে টানি লৈছোঁ যাতে পাৰিটো অকণমান নহয়, নহ'লে মাজত ফুলি থাকে।